মাষ্টাৰ নিতু বড়ো ডাঙৰীয়া তেখেত ছাৰলৈ বহু বহু ধন্যবাদ থাকিল আৰু লগে লগে তেখেতক আমাৰ এই বাইক ৰেলী আমাৰ গেট নম্বৰ কৰিবলৈ তেখেত ছাৰক অনুৰোধ জনাইছোঁ ধন্যবাদ আৰু লগতে তেখেতক আমাৰ মঞ্চত ভাষণ দিব বিজেপি সরকার আকাশে বতাহে নতুনরে মেলা মেলিছো মন আমি নতুন কাদৰা হৃদয়ে হৃদয়ে আশাৰে বতৰা পদুমে তৰিব দেখ চলিছে আখৰা লাগে উন্নয়ন আৰু পৰিৱৰ্তন কৰি ললো আমি অংগীকাৰ বিটিচিতে বাদ আমার দিল্লী কেন্দ্রীয় সরকারের পঠোয়া টাকা রাজ্য সরকারের পঠোয়া টাকারে আমি যে বিটিসি অঞ্চলত রাস্তা ঘাটকে আদি করে হসপিটাল স্কুল নির্মাণকে আদি করে তার সরকারি কর্মচারীসকল দৰমহা দিয়া সমস্ত কাম কাজ আমি কৰি আছোঁ কেন্দ্ৰীয় সরকার রাজ্য সরকারে তাৰপিছতো আমি 10,000 কোটি টাকা এই বিটিসিক আমি অর্পণ কৰিছিলোঁ এই 10,000 টাকা অর্পণ কৰা অধিকাংশ টকাই সাপ্লাই বিলৰ হয়তো আঁঠুৱাৰ নামত কম্বলৰ নামত ফিল্টাৰৰ নামত তেওঁলোকে খৰচ কৰি পেলাই আৰু বাকী এতিয়াও 3,000 কোটি টকা ঠিকাদাৰক দিবলগীয়া আছে আঁঠুৱাৰ বিল কম্বলৰ বিল ফিল্টাৰৰ বিল মই আগতীয়াকৈ বিটিচিবাসী ৰাইজক আন্তৰিক ধন্যবাদ জনাব বিচাৰিছোঁ তেওঁলোকে যি পৰিৱৰ্তন বিচাৰি পেলাই শিলদৌল ভাঙি পেলাই আজি কোকৰাঝাৰ জিলাতে নহয় ওদালগুৰি জিলাত বাক্সা জিলা চিৰাং জিলাত সকলো জিলাতে স্বতঃস্ফূৰ্তভাৱে ৰাইজে পৰিৱৰ্তন বিচাৰি পেলাই ওলাই আহিছে আৰু ৰাইজৰ এটা আশা এটা আছে যে গুড গভৰ্ণমেণ্টছ মোদী ডাঙৰীয়াই যেনেকৈ গুড গভৰ্ণমেণ্টছ দিছে সোণোৱাল ডাঙৰীয়াই গুড গভৰ্ণমেণ্টছ দিছে ঠিক তেনেকুৱাকৈ আমাৰ বিটিচি কাউন্সিলতো গুড গভৰ্ণমেণ্টছ এখন বিচাৰিছে যাৰ কাৰণে সৰ্বস্তৰৰ ৰাইজে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ভাৰতীয় জনতা পাৰ্টিক বিচাৰিছে আৰু মই সেইকাৰণে আগতীয়াকৈ তেওঁলোকক কাউন্সিল গঠন কৰাৰ আগতে বিটিচিবাসী ৰাইজক মই মোৰ শ্ৰদ্ধা জনাইছোঁ মই আন্তৰিক অভিনন্দন জনাইছোঁ শুভেচ্ছা জনাইছোঁ আচলতে এই পৰিৱেশটো হোৱা অনুচিত কাৰণ কিয় আজি প্ৰথমবাৰৰ কাৰণে যেতিয়া নিৰ্বাচন খেলিছিলে BPF বা UPPLে তেতিয়া তেনেকুৱা পৰিৱেশৰ কথা এটা বেলেগ ধৰণৰ কথা এতিয়া যিহেতু ভাৰতবৰ্ষৰ যি ৰাজনৈতিক দৰ্শন বা আমি যিহেতু সকলোৱে প্ৰমূল্য ভিত্তিক আমি ৰাজনীতি আমি কৰোঁ আমি যিহেতু গণতন্ত্ৰ সকলোৱে বিশ্বাস কৰোঁ গতিকে ৰাইজৰ যি অধিকাৰ সেই অধিকাৰক খৰ্ব নকৰি পেলাই স্বতঃস্ফূৰ্তভাৱে সকলোকে সহায় সহযোগ কৰিব দিয়াটো উচিত গতিকে সেইকাৰণে সকলোৱে নিজে নিজে তেওঁলোকৰ মানসিকতাটো পৰিৱৰ্তন কৰিলে ভাল কাৰণ কিয় এই বিটিচিখনত কিবা থাকিলেও আল্টিমেটলি সকলোৱে আমি লগ লাগি পেলাই আগন্তুক দিনত গুড গভৰ্ণমেণ্টছ বনাব লাগিব ভাল BTAD এখন কৰিব লাগিব আৰু ভাল BTAD এখন কৰিব লাগিলে এনেকুৱা ধৰণৰ প্ৰেক্টিছ আমি যাতে বন্ধ যাতে কৰিব পাৰোঁ তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ অসম চৰকাৰ বুলি ক'লে এতিয়া 15টা বছৰে আমাৰ ইয়াতে কংগ্ৰেছ চৰকাৰ আছিলে তাৰপিছত আমি আজি 4.5 বছৰ আমি আছোঁ এতিয়া যিহেতু পূৰ্বতো কংগ্ৰেছৰ লগত মিত্ৰতা আছিলে যাৰ কাৰণে তেওঁলোকে হয়তো কোনো ধৰণৰ কথা প্ৰতিবাদ কৰা নাই আমাৰো হয়তো মিত্ৰতা আছিলে তেওঁলোকেও অসম চৰকাৰৰ প্ৰতিবাদ কৰা নাই এতিয়া যিহেতু মিত্ৰতা যিহেতু বিটিচিৰ যিহেতু শ্ৰী ভাগ্ৰামা মহিলাৰে তো আগতে ভংগ কৰিছে কাৰণ কিয় আমাৰ এগৰাকী MCLA আছে ধৰ্মনাৰায়ণ দাসক আমি 3 বছৰ আগতে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ফণী শৰ্মাক লৈ পেলাই মই নিজে তেওঁৰ চেম্বাৰত গৈ পেলাই কৈছিলোঁ যে আপোনালোকৰ যিহেতু 3 গৰাকী মন্ত্ৰী আছে আমাৰ অসম চৰকাৰ বিজেপিৰ লগত গতিকে এগৰাকী MCLAক আপোনালোকে EM দিয়ক তেতিয়াহ'লে ভাল এটা মেছেজ যাব আৰু সেই কথাটো আবেদন কৰাৰ পিছত তেওঁ কথা দিছিলে যে এমাহ পিছত চিন্তা কৰিম এমাহ পিছত জনাই দিলে যে নহয় আমি ইয়াতে EM দিব নোৱাৰিম বিজেপি মানুহক দিব নোৱাৰিম গতিকে তেওঁলোকে প্ৰথম আমাৰ প্ৰস্তাৱ নাকচ কৰিছে দ্বিতীয় প্ৰস্তাৱ নাকচ কৰিছে তেওঁলোকে পঞ্চায়ত নিৰ্বাচন আমাক নুসুধাকৈ তেওঁলোকে অকলশৰে খেলিছে আমাৰ খেলাত আপত্তি নাই কিন্তু আমাক যদি এবাৰ যদি ক'লেহেঁতেন যেনেকৈ আমি AGPৰ লগত বুজাবুৰা কৰিব গৈছিলোঁ কিন্তু বুজাবুজি নোহোৱাৰ কাৰণে আমি অকলে খেলিছোঁ কিন্তু BPFৰ লগত আমাৰ লগত কোনো আলোচনাটো কৰা নাই বৰঞ্চ আমাৰ বিধায়ক থকা অঞ্চলসমূহত তেওঁলোকে প্ৰাৰ্থিত্ব দি পেলাই তেওঁলোকে মিত্ৰতা ভাঙিছিলে আৰু তৃতীয়তে আমি দেখিছোঁ যে আমাৰ বিধানসভা নিৰ্বাচনতো আমি সৰ্বগতে হওক ৰঙিয়াতে হওক ভৱানীপুৰতে হওক তেওঁলোকে মিত্ৰতা থাকি পেলাই পিছফালেৰে যি চুৰি মাৰা ব্যৱস্থা কৰি পেলাই নিৰ্দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিলে গতিকে এনেকুৱা এটা দলৰ লগত মিত্ৰতা আমি যদি কৰোঁ তেতিয়াহ'লে আগন্তুক দিনত ভয়ানক বিপদ হ'ব বুলি ৰাষ্ট্ৰীয় সমিতিক মই ইতিমধ্যে জনাইছোঁ আৰু ইয়াত যি দুৰ্নীতি আছে দুৰ্নীতিসমূহৰ কথাও ইতিমধ্যে ৰাষ্ট্ৰীয় সমিতিক জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীক জনাইছোঁ মাননীয় বিত্তমন্ত্ৰীক জনাইছোঁ আমি দলৰ তৰফৰ পৰা আৰু এইটো প্ৰপাৰ এনকুৱাৰী হ'ব লাগে কাৰণ ৰাইজৰ টকা তেওঁলোকে কোৱা মতে 3,000 কোটি টকা এতিয়াও আউটষ্টেণ্ডিং বিল আছে অকল ছাপ্লাইৰ নামত যি ছাপ্লাইত লিখা আছে তাত 1,100 টকা আঁঠুৱা তাৰপিছত লিখা আছে 2800 টকা ফিল্টাৰ অৰ্থাৎ 400 টকাৰ ফিল্টাৰ 2800 টকাত 150 টকাৰ আজি আঁঠুৱা আজি মানে 1,100 টকাত এই টকাবোৰ কাৰ টকা ৰাইজৰ টকা
গতিকে এই টকাবোৰ লুণ্ঠন যদি কৰোঁ তেতিয়া BTC কেনেকৈ আমি উন্নয়ন কৰিব পাৰিম আৰু BTC সামগ্ৰিকভাৱে মইতো অন্য জনগোষ্ঠীৰ কথা বাদ দিওঁ আজি দেখিছোঁ আজি আমাৰ বড়োলেণ্ডতকৈ বাহিৰত গৈ পেলাই আজি গুৱাহাটীতে হওক আজি আপোনাৰ বেলতলাতে হওক উলুবাৰীতে হওক আজি হেজাৰ হেজাৰ বড়ো মহিলা তেওঁলোকে পাচলি বিক্ৰী কৰিবলগীয়া হৈছে কিহৰ কাৰণে পৰিৱেশটো আহিছে গতিকে সামগ্ৰিকভাৱে BTADত অন্য জনগোষ্ঠীৰ কথা নকওঁ বড়ো মহিলাসকলৰ কথা চাওকচোন আজি অৰুণোদয় বন্ধ কৰি ৰাখিছে তেওঁলোকে আজি VCDCৰ জৰিয়তে তেওঁলোকে আমাৰ যি প্ৰধানমন্ত্ৰী আৱাস যোজনা আমি পঞ্চায়তসমূহতো আমি 1 পইচা নোহোৱাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা দিওঁ কিন্তু ইয়াতে কোনো বুকুত হাত দি ক'ব নোৱাৰিব যে টকা নিদিয়াকৈ PMY ঘৰ দিছে আৰু যিকোনো আঁচনি যদি দিব লগা হয় VCDCয়ে তেওঁলোকে লুণ্ঠন কৰিব তো এই আমাৰ মানুহক যদি আমি লুণ্ঠন কৰি থাকোঁ তেতিয়া গুড গভৰ্ণমেণ্টছ আমি কেনেকুৱাকৈ দিম গতিকে আমি যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জৰিয়তে যিহেতু আমি লালিত পালতৰ আদৰ্শ আমাৰ আদৰ্শ একে আৰু আমি যিহেতু শান্তি স্থাপন কৰিছোঁ কাৰণ 14 চনত যেতিয়া কোকৰাঝাৰত শোণিতপুৰত ঘটনা ঘটিলে তেতিয়া মাননীয় ৰাজনাথ সিং ডাঙৰীয়া আহি পেলাই যি শান্তি স্থাপন কৰিলে তাৰ পিছৰ পৰা কিন্তু মানুহে নিৰ্যাত যাপন কৰিব পাৰিছে 14 চনৰ পৰা গতিকে এতিয়া শান্তি আমি আনি দিলোঁ এতিয়া উন্নয়ন কৰিব লাগিব অকল উন্নয়ন নহয় প্ৰপাৰলি ফুল ট্ৰেন্সপাৰেঞ্চি হ'ব লাগিব স্বচ্ছতাৰে যাতে আমি আগন্তুক দিনত সমাজখনক যদি আগুৱাই নিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা কৰি পেলাইহে আমি আগন্তুক দিনত এই নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ আৰু এই নিৰ্বাচনৰ জৰিয়তে আগন্তুক দিনত বিধানসভাতো আমি 12টা সিটতে আমি ভাৰতীয় জনতা পাৰ্টি অকলে নিৰ্বাচনত অংশগ্ৰহণ কৰাটো সিদ্ধান্ত গ্ৰহণ কৰিছোঁ